নাহৰ পৰা বনফুল নাহৰ নাহৰ পৰা বনফুল কওকচোন কোনখন লিটাৰেচি এইখন ছাৰ কওকচোন আপুনি ক্লাছ ট্ৰেনজেকশ্যন কেনেকৈ কৰি এইটো মানে ৰ আখৰটো লগাই এটা এটা শব্দ গঠন কৰা ওপৰত মই শিকাইছোঁ যে ক যোগ ৰ হ'ব ঘ যোগ ৰ ঘৰত হ'ব খ যোগ ৰ খৰম হ'ব তেনেকৈ আৰু গোটেইখিনি ৰটোৰ লগতে সম্পৰ্ক ৰাখি শব্দ জ্ঞান শব্দ গঠন কৰিছোঁ এইখিনিয়ে বুজাব আপুনি তিনিটা পূৰ্ণ শব্দ মানে ছাৰ এনেকুৱা আপুনি এই যে শব্দবোৰ যে আপুনি দিছে ন এই শব্দবোৰ যেতিয়া দিছে আপুনি বুজি পোৱা শব্দ দিছে নে আপুনি বুজি পোৱা শব্দ দিছে নে ল'ৰা ছোৱালী বুজি পোৱা শব্দ দিছে ল'ৰা ছোৱালীয়ে বুজি পোৱা শব্দকে দিছে কোন ক্লাছত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে হৰণ বুজি পাব নেকি হৰণ হ'ব আমিতো বুজি পাইছোঁ বাৰু আপুনি বুজি পাইছোঁ মই বুজি পাইছোঁ চবেই কিন্তু হৰণ বস্তুটো প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে বুজি পাব ঠিকে আছে ভালেই বেয়া বুলি ক'ব লাগিব মানে বস্তুটো আমি ক্লাছ ট্ৰেনজেকশ্যন যেতিয়া আমি ক্লাছ 1ত কৰিম তেতিয়া লেভেলটো মানে চাব লাগিব জাষ্ট মনো আছে ধৰক পাহাৰ মাজতে আকৌ কি আছে ক খ গ ঘ তাৰপিছত পাহৰ যোগেদি বুজাবলৈ গৈছোঁ প্ৰথম চ দ্বিতীয় চ জ নিয় ঠিক আছে থেংক ইউ হ'ব এইবাৰ আমি আহিছোঁ কাকনি প্ৰাথমিক বিদ্যালয়লৈ গতিকে কাকনি প্ৰাথমিক বিদ্যালয় বৰ সুন্দৰ সুন্দৰ কাহিনী প্ৰস্তুত কৰিছে এতিয়া মাইক্ৰফোন আপোনাক কৈছোঁ ধন্যবাদ লগাই থৈ দিম কওক আপোনালোকৰ কি প্ৰস্তুত কৰিছে তাৰমানে কি প্ৰস্তুত কৰিছে আমি বহুত কৰিছোঁ মাইক্ৰফোন নহ'লেও গোটেইখিনি আমি হেৰি কৰোঁ নেকি অকল লিটাৰেচি যিকোনো এটা দেখাওকচোন আপুনি লিটাৰেচিত আমি প্ৰথম শ্ৰেণীৰ বাবে আমি এনেকুৱা আমি টেক্টাইল বৰ্ণ কাৰ্ড প্ৰস্তুত কৰিছোঁ চেন পেপাৰ যেতিয়া আমি শিশুটোক আমি স্বৰবৰ্ণৰ লগত পৰিচয় কৰাই দিওঁ পৰিচয় কৰোৱাৰ পাছত যেতিয়া সি আয়ত্ব কৰিছে বুলি আমি ধাৰণা কৰিম বা এইটো আয়ত্ব কৰাৰ ক্ষেত্ৰতো সহায় কৰিব তেতিয়া আমি তাক তাৰমানে আমি চকু বন্ধ কৰি এইটো ফিল কৰিব আপুনি ফিল কৰিব পাৰিব চুই চাওক এইটো ফিল কৰিব পাৰিব সেই তেনেকৈ চুই যদি সি ক'ব পাৰিছে তেতিয়া আমি ধৰি ল'ম যে সি সম্পূৰ্ণ সেই বৰ্ণটোৰ বিষয়ে সম্পূৰ্ণৰূপে সি আয়ত্ব কৰি ল'ব পাৰিছে লগতে আমি ইয়াত সেই আমি পাঠটো শিকাব পাৰিম তেওঁলোকক যে প্ৰথমতে তুমি চাই আৰু এইটো তুমি এনেকৈ গতিকে আমি স্বৰবৰ্ণ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীটো আমি প্ৰযোজ্য কৰিব পাৰিম কিছুমান পিছপৰা ছাত্ৰ ছাত্ৰীৰ বাবে আমি এই কাৰ্ডটো প্ৰস্তুত কৰিছোঁ স্বৰবৰ্ণৰ বাবে এইটো হ'ল আমাৰ লিটাৰেচি নম্বৰ 1 তাৰপিছত আৰু আমি দুটাই শ্ব' কৰিব পাৰিম তেতিয়াহ'লে আৰু এটা আছে আমাৰ লিটাৰেচি এইটো এটা প্ৰস্তুত কৰিছোঁ তো চিন্তা কৰি নিজে কৰিছে তো ইউটিউবত নাপায় মানে এইটো স্বৰবৰ্ণ স্বৰচিহ্ন পৰিছে স্বৰবৰ্ণৰ লগত এতিয়া ধৰি লওক অৰ কোনো চিন নাই তো নিদিওঁ এইটো আ লগত এতিয়া আ আখৰটো আমি দি দিলোঁ ল'ৰা ছোৱালীক যে তোমালোকে ইয়াৰ লগত কোনডাল চিহ্ন স্বৰচিহ্ন লগাব পাৰিবা যেতিয়া আমি তেওঁলোকক সম্পূৰ্ণ শিকাই আহিলোঁ বৰ্ণ চিনাকি হোৱাৰ পাছত তেওঁলোকক আমি ৰিমিডিয়েল কি কয় এইটো কি ইভলিউশ্যন ইভলিউশ্যন কৰিব পাৰিম তেওঁলোকক বোলে তেওঁলোকে বিচাৰি আনি দিলে যে এইডাল আগাৰ তাৰপাছত এনেকৈ স্বৰবৰ্ণৰ লগত স্বৰচিহ্ন প্ৰত্যেকডাল চিহ্ন চিনাকি হৈ গ'ল তাৰপাছত আহিলে আপোনাৰ দুটা বৰ্ণযুক্ত শব্দ গঠন এতিয়া ধৰি লওক এইটো বেলি দিলোঁ ছবিটো দিলোঁ তেওঁলোকক কাৰ্ড দি দিলোঁ ইয়াৰ পৰা তোমালোকে কোনকেইটা আখৰ বা কোনকেইটা শব্দ কোনকেইটা বৰ্ণত লগ লাগি এইটো ব্লেণ্ডিং কৰা আছে গতিকে ব্লেণ্ডিং আছে তাৰপিছত তেওঁলোকে বিচাৰি চালে যে
তেনেকৈ আপুনি বেলেগ বেলেগ আছে ফুল আছে। তাৰপিছত আপুনি 3টা বৰ্ণযুক্ত শব্দ আপুনি গঠন কৰিব পাৰিব, যেনেকৈ বৰল, এই মানে স্বৰচিহ্নবিহীন, তেনেকৈ এই কাৰ্ড আছে আমাৰ। ঠিক আছে। আটাইকেইটা তেনেকৈ বনাইছোঁ। আৰু এটা দেখাওক। আৰু এটা ইংৰাজী অকল লিটাৰেচাৰ ভিতৰত অসমীয়া হ'ল নে ইংৰাজী? ইংৰাজী ABC লিখিলোঁ, এজোপা গছৰ সহায়। কিবা আলোকচিত্ৰসকলে ল'ৰা ছোৱালীয়ে এনেও ফটো কৰিব। নৱজ্যোতিয়াল পিছ নৱজ্যোতিয়াল স্বৰবৰ্ণ আৰু স্বৰচিহ্নসমূহ ধাৰণা তেওঁলোকে ক'ব পাৰিব। তাৰপিছত লগতে আনন্দপূৰ্ণ পাবৰ কাৰণে ধৰি লওক স্বৰচিহ্ন এনেকুৱা হয় আপুনি ক'লে স্বৰচিহ্নটো চাই আনন্দ পায়, স্বৰচিহ্ন চাই আচলতে আনন্দ পায় হয়নে? স্বৰচিহ্ন পাই আনন্দ পায়নে? নহয় মানে মই কৈছোঁ যে ছাৰ হেৰি মানে ধৰি লওক এনেকৈ পেপাৰত যদি লৈ আহোঁ আনিলে মানে ধৰি লওক বৰ্ডতো লিখি দিয়া হয়, লিখি দিলে ধৰি ইমান ছবি হয়, ঠিকে আছে। ডিজাইনটো বহুত ভাল আছে। তাৰপিছত তেওঁলোকে বৰ্ণখিনি ক'ব পাৰিব, বৰ্ণখিনি চিনাক্তকৰণ হোৱাৰ পিছত এনেকৈ শব্দবোৰ ধৰি লওক তেওঁলোকে লগাই দিয়াৰ পিছত শব্দটো ক'ব পাৰিব। তেনেকৈ 3টা এ লগা শব্দ, তেনেকৈ ও লগা 3টা শব্দ, ছবি চাই ল'ৰা ছোৱালীয়ে সাধু নিজৰ ভাষাত ক'ব পাৰিব। তেওঁলোকৰ প্ৰথম দক্ষতাও তেনেকৈ বাঢ়িব আৰু তেওঁলোকে বিগ বুক ছাৰ তেওঁলোকৰ মানে চিন্তা কৰে কেনেকুৱাটো বাঢ়িব ভাবিছোঁ, মানে অৰেঞ্জ লেংগুৱেজ ডেভেলপমেণ্টটো হ'ব বুলি আমি ভাবিছোঁ আৰু ছাৰ। আৰু বিশেষকৈ ইয়াৰ পৰা ৰঙৰ ধাৰণা তেওঁলোকে পাব, বিভিন্ন কালাৰ জড়িত হৈছে। তো আমি আৰু এটা এইফালে আছে, আমি এইখিনি পৰে আৰম্ভ হোৱা শব্দবিলাক ছবি সহায় দেখুওৱা হৈছে। ইয়াতে ছবিবিলাক চাই তেওঁলোকে আনন্দও পাব, লগতে পৰে আৰম্ভ হোৱা এনেকৈ বেলেগ বেলেগ শব্দ বনাবলৈ গঠন কৰিবলৈ শিকিব। ইয়াতে ম লগাই দিছোঁ, ময়ো তেনেকৈ ছবি দি দিয়া হৈছে। ছবি চাই তেওঁলোকে এটা এটাকৈ উচ্চাৰণ কৰি তেওঁলোকৰ ধ্বনি সজাগতাও হ'ব ইয়াতে। আৰু তেনেকৈ ক লগা আছে, ক ল হওক, ক ল ম, ক ম ল। আৰু এটা আছে ছাৰ, আমি বল তেওঁলোকে খেলি ভাল পায়, গতিকে আমি 2টা বল প্ৰস্তুত কৰিছোঁ, এটা ডাঙৰ এটা সৰু। প্ৰথমতে তেওঁলোকে এইটো মানে খেলিব প্লে' মেথডেৰে। তো খেলি পিনে ইয়াৰ পৰা যিকোনো এটা বৰ্ণ ক'ব, আৰু এই বৰ্ণটো কৈ পিনে আকৌ 2জন ল'ৰাই ইফালে প্লে' মেথডত খেলি পেলাই তেওঁলোকে আকৌ ইয়াতে এই যি ক'লে ল, তেনেকৈ ল আখৰটো প্ৰথম বৰ্ণটো ল বৰ্ণৰে আৰম্ভ হোৱা শব্দটো বিচাৰি পেলাই লাটুম, তেনেকৈ মানে শব্দটো বিচাৰিব জানিব। লগতে প্ৰথম বৰ্ণটো কোনটো লয়ে কি হয়, মানে প্ৰথম আখৰটো তেনেকৈ তেওঁলোকে ভাষাৰ। আৰু এটা আছে যে স্বৰচিহ্ন, ইয়াতে আমি অকল এনেকৈ মানে একাৰটো দিবৰ কাৰণে মানে ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ এ হ'লে এটো এনেকৈ ধৰোঁ, এনেকৈ ঘূৰাই কৰোঁ, এ হ'লে একাৰ বা এইটো এইফালে একাৰটো, তেনেকৈ মানে চিহ্নটো তেওঁলোকে মিলাব পাৰিব। চিহ্নটো ৰি হ'লে ৰি তেনেকৈ এইফালে চিহ্নটো মিলাব। মানে আমাৰ
পৰিৱেশৰ মানে এই বস্তুবিলাকতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলোবিলাক বস্তু অৱগত আৰু নামবিলাকো জানে। এইখন দলং, এজোপা গছ, পাহাৰ, বেলি, নদী। এতিয়া তাৰমানে কি কৰিম, সিহঁতক মই এই কাৰ্ডখিনি সিহঁতৰ মাজলৈ এৰি দিম। এৰি দিয়াৰ পিছত ক'ম যে কি বুলি কয়, তোমালোকে ইয়াৰ পৰা কোনে কি ভাল পায় এনেই কাৰ্ড এটা ল'বলৈ দিয়াৰ পিছত ধৰি লওক সিহঁতক ক'ম যে সিহঁতক ক'ব যে কি পালে এইটো ধৰি লওক পাহাৰটো পোৱাৰ পিছত সিহঁতক ক'ব যে পিছফালে এটা শব্দ লিখা আছে পঢ়িবলৈ ক্লাছ 2ৰ কাৰণে যিটো চেষ্টা কৰিলে পৰ্বত। এতিয়া নতুনকৈ শিকিলে যে পাহাৰক পৰ্বত বুলি কয়। আৰু ধৰি লওক আমি প্ৰায় এটা শব্দ ব্যৱহাৰ কৰোঁ বেলি, কিন্তু বেলিটো যদি আমি সূৰ্য বুলি কওঁ সেই শব্দ এটা শিকিলে নতুনকৈ। তাৰপিছত আকৌ ধৰি লওক এজোপা বন, ঘাঁহ বন বুলি কয় ক'ব সিহঁতে যিহেতু, এতিয়া আমি যে ক'ম তৃণ বুলিও যে কয়, তাৰ এটা আভাস দিবলৈ চেষ্টা কৰিম। আৰু এইজোপা যে আমি গছ বুলি কওঁ, গছক আৰু কি বুলি কয় চেষ্টা কৰিম। আৰু ঘৰটো মানে লগতে আৰু বিভিন্ন শব্দ আছে আৰু দলংখন আমি দলং বেছি বুলিও যে কয় আৰু নদীখনক যে আমি নদী দিব আৰু এটা আছে এইটো হৈছে মানে কি হ'ল ইয়াত টিচাৰে নিজেও ইনভলভ হৈ পিনে সিহঁতক আমি বাছি দিওঁ যে সেই ইটাটো বাছি দিয়াৰ পিছত সিহঁতক ক'ম যে তোমালোকে আৰু দলগতভাৱে বা এজনকৈ দিব পাৰে। সিহঁতি খুব চেষ্টা কৰিব টানিব কোনটো ইয়াত কোনটো কি আখৰ আছে, সেই আখৰটো এমতে লৈ পিনে এইটো চাই এনেকৈ টানি ধৰি লওক। কোনোবাই ক'ব এইটো মূধনীয় তত্ত্ব ইটা সেনেকৈ সিহঁতি মানে এইটো খেলৰ মাধ্যমেৰে মানে গঠন কৰিব পাৰিব শব্দ। এই দুটাই আছিলে এয়া মোৰ প্ৰথম শ্ৰেণী আৰু প্ৰথম শ্ৰেণী ল'ৰা-ছোৱালীৰ কাৰণে ভাবিতো এইটো চিনাকি হ'ব মানে এইটো আৰু অসমীয়া কাৰণে এইটো দিলোঁ এই অলপ শব্দ ঠিক আছে। তেনেকৈ পৰত কি হওক কি কৰিব পাৰিছে কলম বাপুজি কিবা এটাই জোৰটো লিটাৰশ্বিপ তো একেবাৰে প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে পটকৈ আখৰকেইটা পাই কিনে মানে শব্দটো গঠন কৰিব নোৱাৰিব পাৰে। মানে আখৰবোৰ ল'ব, প্ৰথম পোৱাজনে সেইটো ধৰিব, এনেকৈ ধৰি থাকিব, 2 নম্বৰ পোৱাজনে তাৰ কাষত ৰখিব, তাৰ 3 নম্বৰ পোৱাজনে ল'ৰাই লগ লাগিব। আৰু 3 নম্বৰ ধৰিব, 4 নম্বৰ ল'ৰাজনে ক'ব যে শব্দ গঠন কৰিব লাগিব। উচ্চাৰণ কৰিব মোৰ এটা আছে আম আচৰি ইটা এনেকৈ ছবি আৰু আখৰটো ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে চিনি পাব। ইয়াত আমি ল'ৰা ছোৱালীয়ে ছবি চাই তেওঁলোকে কাহিনীটো গম পাব। পঢ়ুৱাজনীয়ে পানী খাব গৈছে আৰু চৰাইজনী গছত আছে। এইপিনে
পানী খাবলৈ যাওঁতে পৰুৱাজনী পৰিলে। দ্বিতীয় শ্ৰেণীত আমি বনাইছোঁ। কবিতাটো তেওঁলোকে পঢ়িব আৰু ফল মূলৰ নামবিলাক তেওঁলোকে জানিব। এইবিলাক তিনিটা বৰ্ণই সহচিহ্ন নথকা তিনিটা বৰ্ণই যে শব্দ গঠন কৰিব পাৰি তাৰ এটা নমুনা তৈয়াৰ কৰিছে। ছাৰ নমস্কাৰ, গড়গাঁও প্ৰাথমিক বিদ্যালয়। ছাৰ লিটাৰেচিৰ মই দুটা নিছিলোঁ, দুটা মানে তিনিটাই আছে। এইখিনি আমি সম্পূৰ্ণ আমি ছাত্ৰ ছাত্ৰীৰ সহায়ত আমাৰ টিএলএমবিলাক প্ৰস্তুত কৰিছিলোঁ। সেইকাৰণে আখৰবিলাক অকণমান পাকবিলাক অকণমান হেৰি হৈ আছে। তেওঁলোকে এনেকৈ জানে, কিন্তু তেনেকুৱা অলপ খেলৰ নিচিনাকৈ এটা মাধ্যম ব্যৱহাৰ কৰিলে অলপ আনন্দদায়ক হয় আৰু ফূৰ্তি পাব আৰু কৰি চাবলৈ মন মেলিব, আগ্ৰহটো বাঢ়িব। সেইটো কাৰণে এইটো এনেধৰণে বনোৱা হৈছে।